আসামৰ ফালে যিমানখিনি ভাওনা সংস্কৃতিৰ যিমান প্ৰভাৱ আছে আমাৰ ফালে বহুত কম আছে। অডিয়েঞ্চ ভাল, ভাওনা কৰি ভাল লাগিছে, চাউণ্ড ভাল, নেওচি এতিয়া আৰু এয়া হৰিনাম গাই আছো। ৰাইজ কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালে। আমাৰো বৰ্তমান বৰ ভাল নহয়, ঠিকে ঠাকে চলি আছে আৰু। মই এতিয়া ভাওনা চাবলৈ যাবলৈ ওলাইছোঁ। ভাওনা আছে আজি নৱচাউৰেক বুলি কয় জেগাটোৰ নামটো শুনিছোঁ। এতিয়া কি এতিয়া তাত গ'লেহে দেখা পাম আৰু কি দেখা পাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তাত যদি কিবা কিবি আপোনালোকৰ ভাল লাগে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ। আৰু যদি লাইক কমেণ্ট শ্বেয়াৰ যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব যাতে আমি অকণমান আশীৰ্বাদ পাওঁ আগুৱাই যাবৰ কাৰণে। ৰাইজ আমাৰ ফেচবুকতো পেজ এটা আছে, একেই নামতে আছে ভাইলৰা 2.0। আপোনালোকে চাব তাত গৈ আৰু ভাল যদি পায় ফ'ল' কৰি দিব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰিম। আমি এতিয়া বৰ্তমান আহি পালোহি ভাওনাচলী। ভাওনা আছে আজি ইয়াত দেখুৱাই আছো ক'ত কি কি হৈ আছে। আমি এতিয়া বৰ্তমান গৈ আছো। তো ৰাইজ এতিয়া আমি বৰ্তমান ৰূপসজ্জাত আহি আছো, য'ত আমাৰ ড্ৰেছ মেকআপ পেণ্ট চেণ্ট কৰি আমি ৰূপসজ্জাত আহি আছো। বলক মানে মুকুন্দ আছে, মুকুন্দ আহিছে। আমি এতিয়া বৰ্তমান নাৱৰ ওচৰত আহি আছো। কওক এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। গৰম খালি বহুত গৰম, পুৰা গৰম। গৰমত নেওচি এতিয়া আৰু এয়া হৰিনাম গাই আছো আৰু। কিমান দূৰত আমাৰ ঘৰ যোৰহাট, ইয়াৰ পৰা হ'ব তালৈকে 30 কিলোমিটাৰ, 40-45 মান হ'ব। খালি গৰমটো অকমান বেছি ইয়াত বুলি নহয়, আজি গৰমটোৱে বেছি, কিন্তু বতৰটো ঠাণ্ডাই। নাই বহুত গৰম দিছে, বহুত হৈছে। অডিয়েঞ্চ ভাল, ভাওনা কৰি ভাল লাগিছে, চাউণ্ড ভাল, সকলো ভাল লাগিছে। মানুহৰ মেকআপ কৰি আছিলো। বৰ্তমান মানুহৰ সংখ্যা বহুত বেছি, ফালিব নোৱাৰা হৈ আছে বৰ্তমান মানুহ। ৰাস্তাতে হওক চব পিনে এতিয়া বৰ্তমান আমি এটা বেলেগ এটা ৰাস্তা বিচাৰি গৈছো। গাইছ এতিয়া বৰ্তমান এইপিনে এটা বেলেগ এটা ৰাস্তাতে সোমাইছোহি, ভিতৰলৈ সোমাব পাৰিম বুলি, কিন্তু বৰ্তমান সোমাব পৰা কোনো অপশ্যন নাই। এতিয়া চাওঁ কোন পিনৰ পৰা চালে ভাল দেখা পাম। এই পুত্ৰ শকতিৰে নিজকেই দেৱতা বুলি জগততে নিজেই নিজৰ শস্য কৰিছ প্ৰচাৰে। নাপাবি আজি হিমতে দুয়োবিৰে
আমি ভাওনা চাবলৈ আহিছোঁ দেই। ওচৰত আহিছোঁ এতিয়া কেনেকুৱা ভাল? যথেষ্ট গৰম হ'লেও কৰিবলগীয়া হৈছে, ভাল লাগিছে আপোনালোকৰ ইমান ৰাইজৰ সমাদৰ পাইছোঁ ইয়াতে। যোৰহাটৰ পৰা আহিছোঁ আৰু ইমান উৎকট গৰম যদিও আপোনালোকৰ মানে এই মানুহৰ যিটো মৰম সেইটোৱে মানে আমাক এই গৰম পাহৰি পাইছে। গৰমৰ কাৰণে অকণমান কষ্ট হয়, বাকী বলাটো লগীয়া ধৰি লোৱা তোমালোকৰ ইয়াতে দেই ঘৰ হা কোন জেগা? উজনি জলপাই। কেনেকুৱা লাগিছে? গৰম লাগিছে নে? গৰম লাগিছে নে ঠাণ্ডা লাগিছে? ভালকে কৰিবা দেই। আৰু বেলেগ পাৰ্ট কৰিবলৈ মন যায় নাযায়? মোৰ হৰদৈত্য। হয় দত্ত মোৰ হিৰণ্যাক্ষ। তোমাৰ হিৰণ্যাক্ষ কেতিয়াবা কৈছা নি ক'ৰবাত? গাঁৱত কৈছা নি? শিশু ভাওনা হৈছে নে? মাতিবা মাতিবা দেই আমাক। মাতিবানে? আমাৰ চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিবা। হাই ল'ৰা 2.0 হাই ল'ৰা 2.0। জীবন নয় চিন্তার কারণ বীর লক্ষ্য করেছে দেখবি জয় মাতৃওয়াজি হলমাতিনি প্রায় এই অভিমানী দেবতার উপরতে রথিব। এয়া ভাইকে দিছিলে হা মাজু কিবা কবি নেকি? একো ক'বলগীয়া নাই। আমি সৰুৱাকে চেনেল এটা খুলিছো ভাই ল'ৰা 2.0 বুলি। আমি মানে বহলভাৱে আমি নিবলৈ বিচাৰিছো মানে বস্তুটো। আমিও ভাওনা মানে কৰি থাকো আৰু নাজানো আমি ভালকে চেষ্টা কৰি থাকো মানে এইবিলাক ভাল পাওঁ মানে। বাকী কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে ন? গৰম বহুত দিছিল আৰু ইয়াত ভালেই লাগে। ইয়াৰ উৎসৱতে এনেই আমাৰ তাৰ এক্সপিৰিয়েঞ্চটো আমাৰ তালৈ যোৱা নাই, এক্সপিৰিয়েঞ্চটো মনত পৰে নে? বহুত বহুত ভাল লাগিলে। অলপ ঠাণ্ডা হয় না, ঠাণ্ডা। ইয়াত ভাল লাগিলে। বতৰটো বেয়া আছে। এইফালৰ মানুহৰ ব্যৱহাৰ ভাল, আপ্যায়ন ভাল। আকৌ যদি কেতিয়াবা হয় আমাৰ ফালে বহুত কম ভাওনা হয়, আমি মাতিম আহিব লাগিব। আহিব আকৌ নিশ্চয় আহিয়ে থাকো এইফালে। সেইবিলাক মানুহে আমাৰ সংস্কৃতিবিলাকে ৰাধা চলিব লাগিব ন। আমি সেইটো মানে বিচাৰো মানে কি যে আমাৰ সংস্কৃতিটো জীয়াই থাকক। ভাওনা শিকাওঁতে এতিয়া বিশেষকৈ ক'বলৈ গ'লে আৰ্টিফিচিয়েল হৈ গৈছে বেছিকৈ। এইটো কৰিব নালাগে কিয়, কিন্তু আমি সংস্কৃতিটো আমি সদায় জীয়াই ৰাখিব লাগিব। ভগৱানে মংগল ৰাইজ ব্লগটো চাই কেনে পালে জনাব, আৰু নতুনকৈ যদি চেনেলটোলৈ আহিছে আপোনালোক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আমি অলপ উৎসাহ পাম। আজি ব্লগটোত দেখিলে আমাৰ অসমৰ ভাইৰেল মানুহ কেইজনমান আহিছিল, তাকে আমি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। পুনৰ এটি নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।